শুভ সন্ধিয়া। সকলোলৈ নমস্কাৰ জনাই আজিৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছো। অপেক্ষাৰ অন্তত হয়তো আজি তেখেতে তেখেতৰ প্ৰিয়জনলৈ লিখাৰ চিঠিখনৰ অনুষ্ঠানটি শুনিবলৈ পাব। তেখেতে হয়তো এই অনুষ্ঠানটি শুনিবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছিল। হয় অংকিতা, আমি আপোনাৰ চিঠিখন পাঠ কৰিবলৈ লৈছো আৰু আপোনাৰ চিঠিখন পাঠ কৰিব আজি আমাৰ মাজত উপস্থিত থকা সুলেখিকা বন্দিতা বৰপাত্ৰ গোহাঁই বাইদেৱে। আহকচোন তেন্তে পলম নকৰি আপোনাৰ লগতেই আমাৰ অনুষ্ঠান শুনি থকা প্ৰতিগৰাকীয়ে আপোনাৰ চিঠিখনৰ আমেজ লওক। আজি আমাৰ মাজলৈ আহি পৰা চিঠিখন আহিছে দেৰগাঁৱৰ পৰা। লিখিছে অংকিতা শৰ্মাই। তেওঁৰ প্ৰেমিকলৈ কি লিখিছে আহকচোন শুনো। মৰমেৰে মোৰ বুকুৰ আকাশৰ জোনাকলৈ বুলি, তুমি মোৰ ফাগুনৰ ৰঙা কৃষ্ণচূড়া, মোৰ হৃদয়ৰ আকাশৰ তুমি জোনাক নিশা, তোমাৰ প্ৰেমৰ ৰঙেৰে ৰঙীন মোৰ হিয়া, তুমি অবিহনে মোৰ এই জীৱন আধৰুৱা। আজি মই মৰহি যোৱা একাজলি ৰাধাচূড়া, তুমি আঁতৰি গলা সলাই মোৰ প্ৰেমৰ ঠিকনা, তথাপি মোৰ বুকুত কেৱল তোমাৰেই আৰাধনা। হৃদয়ৰ আটাইতকৈ নিভৃত কোণৰ পৰা তোমালৈ যাচিলোঁ মোৰ শেষ অনুভৱ, যেতিয়া চাৰিওফালে ফাগুনৰ পছোৱা বতাহজাক বলে, মোৰ উশাহবোৰে আজিও কেৱল তোমাৰ নামকে গুণগুণায়। মোৰ জীৱন নামৰ আধৰুৱা উপন্যাসখনৰ তুমিয়ে আটাইতকৈ সুন্দৰ কিন্তু আধাতে এৰি যোৱা এটা বিষাদৰ অধ্যায়। আজিলৈকে বুকুত সাঁচি থকা সকলো অবুজ আবেগ আৰু উশাহৰ উষ্মতাখিনি এই বগা কাগজৰ বুকুত সিঁচি দিলোঁ। তুমিহীন মোৰ এই জীৱনটো যেন শূন্যতা আৰু হেজাৰ এক বিশাল মহাকাব্য। তোমাক প্ৰথম দেখাৰ সেই ক্ষণটো মোৰ বাবে আছিল কোনোবা চিৰন্তন কবিৰ এক কালজয়ী কবিতাৰ দৰে। তোমাৰ চকুৰ সেই গভীৰতাত মই মোৰ হেৰাই যোৱা ঠিকনাবোৰ বিচাৰি পাইছিলোঁ। তুমি যেন মোৰ মৰুভূমি সদৃশ হৃদয়ৰ বুকুত এজাক প্ৰথম বসন্তৰ জীয়া বৰষুণ। তোমাৰ হাঁহিৰ মাজত মই শুনো হাজাৰটা শৰতৰ শেৱালি ফুটাৰ শব্দ, আৰু তোমাৰ মৌনতাৰ মাজত বিচাৰি পাওঁ এক গভীৰ পবিত্ৰ আশ্ৰয়। যেতিয়া কৃষ্ণচূড়াৰ ৰঙা পাপৰিবোৰ মাটিত সৰি পৰে, মই কেৱল তোমাৰ অস্তিত্বৰ সুবাস বিচাৰি ব্যাকুল হৈ পৰোঁ। সঁচাকৈয়ে তোমাৰ প্ৰেমত পৰাৰ পিছৰে পৰা মোৰ নিজৰ বুলি একোৱেই থকা নাই। মোৰ প্ৰতিটো পল, মোৰ প্ৰতিটো টোপাল তেজ কেৱল তোমাৰ নামতেই স্পন্দিত হয়। তুমি কেৱল মোৰ প্ৰিয় নাছিলা, তুমি মোৰ জীয়াই থকাৰ একমাত্ৰ কাৰণ আছিলা। তোমাৰ অভিমানী চকুহালৰ ফাললৈ চাই মই মোৰ সকলো দুখ পাহৰি গৈছিলোঁ। তোমাৰ হাতৰ আঙুলিৰ স্পৰ্শত মোৰ হৃদয়ৰ ব্যাকুলতাবোৰে শান্তি পাইছিল। দিনটোৰ প্ৰতিটো ব্যস্ততাৰ মাজতো মই কেৱল তোমাৰ কথা ভাবিয়েই পাৰ কৰি দিওঁ, য'ত প্ৰতিটো ক্ষণত তোমাক পুনৰ কাষত পোৱাৰ এক তীব্ৰ যন্ত্ৰণাদায়ক হাবিয়াস থাকে। এয়া কেনে অনুভৱ মই নাজানো। তোমাক চিৰদিনৰ বাবে হেৰুৱাৰ এই ব্যস্ততাই মোৰ বুকুখন একেবাৰে ঠান-বান কৰি পেলাইছে। মই নাজানো মোৰ ভাগ্যৰ পৃষ্ঠাত বিধাতাই কিয় এই বিচ্ছেদ লিখিলে, কিন্তু মই ইয়াকে জানো যে মোৰ হৃদয়ৰ এক বিশাল কেনভাছত কেৱল তোমাৰেই ছবি চিৰকাল অংকিত হৈ ৰ'ব। মোৰ সুখ, মোৰ চকু পানী, মোৰ হাঁহি আৰু মোৰ মৌনতা সকলোবোৰ মই তোমাৰ নামতেই এৰি থৈ দিলোঁ। মই মোৰ জীৱনৰ শেষ উশাহটোলৈকে তোমাক এনেদৰেই নিস্বাৰ্থভাৱে ভাল পাই যাম। যদি কেতিয়াবা পৃথিৱীৰ সকলোৱে তোমাক এৰি থৈ যায় বা তোমাৰ বুকুখন অভিমানেৰে ভৰি পৰে, চকু দুটা মুদি এবাৰ হাতখন মেলি দিবা, চাবা তোমাৰ সেই পুৰণি ছাঁটো হৈ মই আজিও থিয় হৈ আছোঁ। তোমাৰ বুকুৰ মাজত মই স্থান নাপালোঁ ঠিক, কিন্তু তোমাক মোৰ বুকুৰ মাজত চিৰকাল সাঁচি থ'ম। মোৰ চকুলো আৰু ভাল পোৱাৰে সিক্ত এই চিঠিখন কেৱল কাগজৰ টুকুৰা নহয়, এয়া মোৰ জীৱন্ত হৃদয়খন।
মোৰ প্ৰতিটো উশাহৰ স্পন্দন হৈ চিৰকাল মোৰ বুকুত থাকি যোৱা, কুশলে থাকা, মোৰ বুকুত সজীৱ হৈ থাকা আটাইতকৈ মোৰ প্ৰিয় মানুহজন। ইতি তোমাৰ অবিহনে আধৰুৱা তোমাৰ স্মৃতিৰ ব্যাকুল প্ৰেমিকা। এয়াই আছিল আমাৰ অংকিতা শৰ্মাৰ প্ৰিয়জনলৈ লিখা চিঠি। ধন্যবাদ জনাইছো বাইদেউ, আপুনি খুব সুন্দৰকৈ অংকিতা শৰ্মাৰ চিঠিখন পাঠ কৰি শুনোৱালে। হয়, মই শুনি আপ্লুত হলো। হয়তো আমাৰ অনুষ্ঠান শুনি থকা প্ৰতিগৰাকীয়ে হয়তো তেখেতৰ চিঠিখন শুনি খুবেই ভাল পাইছে। হয়, আমি এই অনুষ্ঠানৰ পৰাই অংকিতা শৰ্মাকো ধন্যবাদ জনাইছো, বহুত বহুত ধন্যবাদ জনাইছো এনে এখন সুন্দৰ চিঠি আমালৈ প্ৰেৰণ কৰি আমাৰ এই অনুষ্ঠানটি আপুনি জীপাল কৰি তোলাৰ বাবে। হয়, আপুনি আমাৰ অনুষ্ঠানৰ লগত সদায় জড়িত হৈ থাকিব। ধন্যবাদ।